হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এই জেঠাই আৰু মই মাছ চাবলৈ আহিলোঁ পুখুৰীত। আহি মামাক ক'লোঁ, মামা পাণ দুখিলামান ছিঙি দিব। মায়ে খুজি পঠাইছে আৰু মামাও দেৰি নকৰি গছৰ ওপৰত উঠিলে পাণ ছিঙিবলৈ, যিহেতু তলৰ পৰা ঢুকি নাপায়। চাওকচোন, ভনীয়েকলৈ ইমান মৰম ওপৰত উঠি পাণ ছিঙি দিছে। আৰু আজি ঘৰত কোনোৱে নাছিল। নবৌ গ'ল ভাইটিক স্কুললৈ আৰু বাকীখিনি পথাৰতে আছিল। জেঠাই মই পথাৰলৈ ওলালোগৈ আৰু মামা মামী সকলোবোৰ ইয়াতে ধান কাটি আছিলে। চাওকচোন, ইমান ধুনীয়া লাগিছে পথাৰখন দেখি। আৰু প্ৰায়বোৰ ধান কাটি শেষেই হৈছে। আৰু এয়া মামা, ভণ্টি, আইতা, জেঠাই সকলোবোৰ ইয়াতে বহি আছে চাহ খাবলৈ। আৰু মই চাহ খালোঁ। মামীয়ে ক'লে ব'ল টেঙা খাওঁগৈ। সেয়েহে মই মামীৰ লগত পিছে পিছে ঘৰলৈ আহিলোঁ। আৰু আহি মই টেঙা দুটা লৈ পথাৰলৈ আকৌ দৌৰ দিলোঁ। মামীয়ে বাৰু আনি আছিলে টেঙা। চাওকচোন, ইমান ধুনীয়া লাগিছে সঁচাকৈ। মই আহি দেখিলোঁ মামাই মাছ মাৰি আছে আৰু সেয়ে মামাৰ মাছ চাবলৈ আহিলোঁ। আৰু জেঠাই ক'লে চাওঁ কিমান মাছ পালি, আৰু এয়া মামাই দেখাবলৈ আহিছিলে। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।